নেতৃত্ব আগবঢ়োৱা বুলি কথা নাই। যোৱাকালি আমাৰ জিলা কাৰ্যনিৰ্বাহক সভা হৈ গ'ল। তাতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি মাননীয় জয়ন্ত দাস ডাঙৰীয়া উপস্থিত আছিল। আমাৰ জিলা সভাপতি উপস্থিত আছিল। আমাৰ EM সকল উপস্থিত আছিল, MCL সকল উপস্থিত আছিল। তো আমাৰ সকলো কাৰ্যকৰ্তাসকলে আশা কৰিছে যে যিহেতু আজিলৈকে আমাৰ এইটো অঞ্চলত আমি যেতিয়াৰ পৰা বিজেপি কৰি আছোঁ, বিধানসভা বা আমাৰ লোকসভা ক'তো আমাৰ বিজেপিৰ পদুম ফুলৰ ছবিত ভোট দিব পৰা নাই। যোৱা তাৰিখে যিটো ইলেকশ্যন হৈ গ'ল, আমাৰ তামোলপুৰ সমষ্টিৰ পৰা UPPৰ প্ৰাৰ্থী মাননীয় লেহৰাম বড়ো ডাঙৰীয়া প্ৰাৰ্থিত্ব দিছিলে আৰু তেখেতক আমি বিজেপিৰ তৰফৰ পৰা যিখিনি সঁহাৰি জনাব লাগিছিল সেইখিনি আমি জনাইছোঁ আৰু তেখেতে বিপুল ভোটত জয়যুক্ত লাভ কৰিছে। তো এতিয়া আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলে অলপমান দাবী কৰিছে যে আমাৰ তামোলপুৰ সমষ্টিটো বিশেষকৈ যিহেতু সকলোটা সমষ্টিত আমাৰ যি MCLA সমষ্টি যি আছে তাতে আমাৰ বিজেপিৰ MCLA সকল আছে। আমাৰ দৰঙাজুলিত বিজেপিৰ MCLA আছে, আমাৰ গোৱাইবাৰীতো আছে, নাগেজুলিতো মই আছোঁৱেই আৰু আমাৰ শুক্লা চাৰভাঙতো আছে। তো তেওঁলোকে আশা কৰিছে যে এবাৰ আমাৰ বিজেপিৰ যদি কেণ্ডিডেট থাকে, দলীয় কেণ্ডিডেট থাকে, তেতিয়াহ'লে আমাৰ ইয়াতে ইলেকশ্যনত জিকাবৰ কাৰণে বহুতেই সহজ হ'ব। তো সেইকাৰণে আমি আশাবাদী যে ইয়াতে যদি বিজেপিৰ কেণ্ডিডেট দিয়ে আমি জিতাম। কিন্তু এইটো শেষ নিৰ্ণয়টো আমাৰ ৰাষ্ট্ৰীয় বা আমাৰ ৰাজ্যিক নেতৃবৃন্দই ল'ব। তেওঁলোকে যিটো আমাক আদেশ দিব, যিটো নিৰ্দেশ দিব, সেইটো আমি পালন কৰিম। নাই, তেতিয়া তেনেকুৱাকৈ একো প্ৰভাৱ নেপেলায়। কাৰণ আপোনালোকে জানে যে বহুকেইটা সমষ্টিত আমাৰ বিজেপিৰ কেণ্ডিডেট দিয়া নাই। আমাৰ মাত্ৰ 4টা সমষ্টিতে দিয়া হৈছিল, বাকীখিনিত আমাৰ UPPৰ প্ৰাৰ্থী দিয়া হৈছে। আৰু সেইকেইটা সমষ্টিত আমাৰ যোৱা ইলেকশ্যনত বিজেপিয়ে সঁহাৰি জনাইছে, তেওঁলোকে জিকিও গৈছে। তো তেনেকুৱাকৈ একেধৰণে আমাৰ মিত্ৰতাৰ যিটো আমাৰ ধৰ্ম আছে, একেধৰণে আজি যদি বিজেপিয়ে হওক বা UPPলে হওক, আমাৰ UPPৰ কাৰ্যকৰ্তাসকলে বা বিজেপিৰ কাৰ্যকৰ্তাসকলে যোনে প্ৰাৰ্থিত্ব নিদিয়ক কিয় আমাৰ BTIDত বা আমাৰ তামোলপুৰত নিশ্চয়কৈ আমি জয়যুক্ত কৰাম। নাই, চাওক মানে হয়, বিজেপি UPPL আজি মিত্ৰজোঁটৰ চৰকাৰ BTC তথা অসম চৰকাৰটো চলি আছে। তো গতিকে দুৰ্ভাগ্যৰ কথা যে আমি তামোলপুৰ সমষ্টিবাসীয়ে বিগত নিৰ্বাচনত আমাৰ UPPL দলৰ লেহৰাম বড়োৱে জয়যুক্ত হৈছিল যদিও তেখেতে শপত গ্ৰহণ কৰাৰ পাছতে ক'ভিডত অসুস্থ হৈ তেখেতে মৃত্যুবৰণ কৰিব লগা হ'ল। ইয়াৰ পাছত এতিয়া আমি জানো যে ইয়াতে উপনিৰ্বাচন হ'ব। তো হয়, সিদিনা আমিও পেপাৰত দেখিছোঁ বিজেপি ফালৰ পৰা মানে ইয়াতে কেণ্ডিডেট দিয়া হ'ব বুলি আমি চবেই দেখিছে। এইটো খুব ডাঙৰ কথা নহয়। এইটো দলীয় যিহেতু বিজেপি এটা দল, UPPL এটা দল, এতিয়া আমি ক'ব নোৱাৰি কি এই উপনিৰ্বাচনত বিজেপিৰ কেণ্ডিডেট থাকিব নে UPPLৰ কেণ্ডিডেট থাকিব নে GSPৰ কেণ্ডিডেট থাকিব। তো গতিকে এইটো দলৰ মজিয়াত তেওঁলোকে এটা সিদ্ধান্ত লোৱা প্ৰস্তাৱ যে তেওঁলোকে মানে উপনিৰ্বাচনত তেওঁলোকে মানে কেণ্ডিডেট দিব। এইটো এটা দলৰ মজিয়াৰ এটা প্ৰস্তাৱ। তো গতিকে আমিও UPPL দল হিচাপত আমাৰ পৰা প্ৰাৰ্থী লাগে বুলি আমিও নিশ্চয় সিদ্ধান্ত লৈছোঁ। তো গতিকে বিজেপি দল, UPPL দল, এই দলীয় মজিয়াত সিদ্ধান্ত লোৱাটো এইটো ডাঙৰ কথা নহয়। কথাটো হ'ল যিহেতু আমি মিত্ৰজোঁটৰ এটা চৰকাৰ চলি আছে, আমি মিত্ৰজোঁটত আছোঁ বা আমি NDAত আছোঁ, এইটো হাইকমাণ্ডে ঠিক কৰিব। UPPL দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত, বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত নিশ্চয় ইয়াৰ ওপৰত আলোচনা চলিব আৰু সেইমতে হাইকমাণ্ডে কেণ্ডিডেট কাৰ হ'ব, UPPL হ'ব নে বিজেপি হ'ব, সেইটো ঠিক কৰিব। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমি UPPL দলৰ ফালৰ পৰা কেণ্ডিডেটটো পাম। যিহেতু আমাৰ যোৱা সময়ছোৱাতো মানে লেহৰাম বড়ো UPPL দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, আমাৰ কেণ্ডিডেট আছিল, আমাৰ MLA আছিল। গতিকে আমি আশা ৰাখিম এইবাৰো উপনিৰ্বাচনত আমাৰ UPPL দলৰ পৰাই কেণ্ডিডেট থাকিব, সেইটো আশা ৰাখিছোঁ। আৰু বাকী যি কথা, এই সিদ্ধান্তটো ওপৰ হাইকমাণ্ডে ঠিক কৰিব যে UPPL কেন্দ্ৰীয় নেতৃবৃন্দ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ মাজত আলোচনা চলাই এইটো ঠিক কৰি দিব। কি ক'ব হয়, যোৱা বিধানসভা নিৰ্বাচন আমি BJP UPPL আমি এলায়েন্স হৈ পেলাই ইলেকশ্যন খেলিছিলোঁ।
আৰু আমি তামোলপুৰ 8 নং তামোলপুৰ সমষ্টিত আমি ইউপিপিলে প্ৰাৰ্থী দিয়াৰ পিছত আমি জয়লাভ কৰিব সক্ষম হৈছিলোঁ। কিন্তু দুৰ্ভাগ্য আমি তামোলপুৰ সমষ্টিৰ আমাৰ বিধায়ক আমাৰ মাননীয় লেহৰাম বড়ো ছাৰে মানে অকাল মৃত্যু হোৱাৰ পিছত এতিয়া বৰ্তমান তামোলপুৰ সমষ্টি মানে খালী হৈ আছে। আৰু সেই তামোলপুৰ সমষ্টি খালী হৈ থকা যিটো দেখিবলৈ পাইছিল, ইয়াৰ কাৰণে মানে যোৱাকালি মানে আমি এখন বিজেপিৰ সভাত দেখিবলৈ পাইছে। আৰু আজি বিশেষকৈ মানে কিছুমান বাতৰি কাকতো ওলাইছে যে বিজেপিও মানে প্ৰাৰ্থী প্ৰদান কৰিব। কিন্তু এটা কথাটো হৈছে কি, আমি যিহেতু এলায়েন্স দল হিচাপে আছোঁ, কিন্তু সিহঁতে বিজেপি হিচাপে সিহঁতে ডিমাণ্ড কৰিবও পাৰে। আমাৰ ইয়াতে সিহঁতৰ মানে পাৰ্টীৰ কথাটো আমি ক'বলৈ কথা নাই, কিন্তু এলায়েন্সৰ ধৰ্মটো যদি পালন কৰে আমি তামোলপুৰ সমষ্টি আমি ইউপিপিলে পাব। আৰু আমি আশা কৰিছোঁ যে যদিও মানে সেইটো নিউজ পেপাৰ বা প্ৰিণ্ট মিডিয়াবিলাক ওলাইছে, কিন্তু আমি আশা কৰিছোঁ চেণ্ট্ৰেল কমিটি বা আমাৰ চিফ মহোদয় প্ৰমোদ বড়ো ছাৰ আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ চিফ মিনিষ্টাৰ তেওঁলোকে ডিচিশ্যনটো ল'ব বুলি আমি আশা কৰিছোঁ। কিবা তেনেকুৱা হেৰি হৈছে নেকি? নাই, এতিয়াতো মানে আমি তেওঁলোকে যিটো মানে প্ৰাৰ্থী প্ৰদান কৰাৰ কথাটো কৈ আছে, মানে কেণ্ডিডেট দিব বুলি কৈ আছে, সেইটো সিহঁতৰ মানে বিজেপিৰ দলৰ কথা বুলি আমি ভাবোঁ। আৰু আমি ভাবা নাই যে সিহঁতে যিটো ডিমাণ্ড কৰিবও পাৰে, সেইটো ডাঙৰ কথা নহয়, যিটো পাবলৈ মানে চবেই বিচাৰিব। আমি সেইটো মানে বেয়া পাবলৈ কথা নাই বা আমাৰ দলৰ মাজত কোনো সংঘাত নাই এলায়েন্স হিচাপে, আমি সেইটো ভাবিছোঁ। বা আগন্তুক দিনতো মানে যিটো এলায়েন্সটো থাকিব আৰু নিশ্চয় তামোলপুৰ সমষ্টি আমি ইউপিপিলে মানে প্ৰাৰ্থীটো পাব। আৰু ইয়াতে কোনো মানে কিবা এটা হৈছে বুলি ভাবিব লগা নাই বুলি মই ভাবোঁ।